হেল্ল' ঐ কণ্টিলা হেল্ল' হেল্ল' নহয় এটা ফোন নহয় এটা ষ্টেথিস্কোপ বুলি কয় হয় নেকি কি একবাৰ কচোন কি ষ্টেথিস্কোপ মই সুধিলি এই সেই স্কোপ বুলি কবি সেই স্কোপ ষ্টেথিস্কোপ নহয় একো নহয় সেই স্কোপ সেইটো মই মুখতে নলয় এতিয়া আমাৰ মিছনত যাব লাগে এতিয়া নতুনকৈ জইন কৰিছোঁ মাত্ৰ হয় না ছাৰ ৰ'বচোন কি হ'লে তোৰ আৰু ষ্টাৰ্টটো কৰকচোন আগে আপুনি ৰখেজি কৈ আছা কি হোৱাৰ কাৰণে কি কৰি আছা কি কৰি আছা নহয় মোৰ মস্ত মুত্য লাগছি মুতো লাগছে মুতৰ কথা ক'ব লাগে তই কি কোৱাই চাই আছা তেতিয়াৰ পৰা নহয় মোৰ অলপমান কিবা এটা হৈছে মই মাতি আছো এফাল দি তই চাই আছা সিফাল দি মুতিও আইও হৈছে নে হোৱা নাই মস্ত মহ মইতো খাবই ইয়াতে গাঁৱত আমাৰ টাউনৰ দৰে নহয় নে ইয়াতে গাঁৱত মহ থাকেই মানে তই মানে দেৰি কৰি আছে এফালে মানুহ এফালে ৰখি আছে তই মুঠি পেলাই ক'ত মুচলি নাই আগে মোৰ তাত মুচিছ তই আগে তোৰ তাত মুচিছে পিছত তো মোৰ তাত মুচিছা নাই আকৌ লাগা নাই তেৰি তই মানে আৰু মানে তই মানে মোক বেমাৰ কৰি আহিবি মই ডাক্তৰ মানুহ এটা ডাক্তৰো এনে কৰিবি কি এই টেং মৰা মানুহ দৰে কেংকে আছা গা বয়া ভাই গাটো কেইদিনমান আগৰ পৰা মোৰ বয়াই হৈছে একদম কিবা হৈ গৈছো মানুহটো মই কি হয় তই খিনে একদম কিবা হৈ গৈছে একদম তই চিন্তা কৰিব নালাগে চব ভাল হৈ যাব আৰু এটা কথা গম পাইছে না নাই আমাৰ গাঁৱৰ এটা ভাল ডাক্তাৰ আছেতো ক'ৰবাত বোলে বাহিৰত ডিগ্ৰী লৈ আহিছে বিৰাট ভাল ডাক্তাৰ চিনি পা না তই চিনি পাবা সেইদিনা লগ পাই আহিছোঁ তই টেনশ্যন ল'ব নালাগে তাত তাকে যাবি যাই পেলাই ধুনীয়াকৈ আৰু এটা কথা সি ভৰি চৰিৰ অপাৰেশ্যন কৰে ধুনীয়া একদম নৰ্মেল ৰহাই কাটা চিঙাৰ কথা কবি এনেই মোৰ মাথা বিষ আছে তাতে আৰু ডক্টৰে মোৰ গলটো কাটি লৈ যায় তয়ো সেই পাগলা কৰি দিবি মানিছানো ভাই এইটো ডাক্তাৰ সি সঁচাই নেকি তোৰ যে গলটো কাটি দিব একেবাৰে দেই কি অতকে চিন্তা গিলা কৰি থাকা তই হ'লেও ডক্টৰ বুলি ক'লে মোৰ কিবা এটা ভয় লাগি যায় এই বুকখন চাচোন থামাক ধিমিক মাৰি থাকে একদম গম পা না আজিকালি যিমান ডুপ্লিকেট ডাক্তাৰ উঠছি ভাগ ভয় কৰি লাভ নাই সি বহুত ওপৰৰ মাল গোল্ড মেডেলিষ্ট কি বুলি ভাবছে তই এই এলাই পাইছা নহয় এই তোক ধৰি লৈ যাওঁ যাই থাকো বল আৰু তই এইবিলাক চিন্তা কৰিব নালাগে গম পাইছে না নাই চাত দেখোন ক'ত যায় ক'ত যাওঁ মানে মই মানুহ ঘৰটো চিনি পোৱা নাই মোক মাতিও আহিলে কাৰোবাৰ বোলে কিবা ভৰি ভাঙছি নে কি হৈছে ছাৰ কাৰ ঘৰ বিচাৰিব নাই ছাৰ চিংৰাৰ দোকানখনৰ কথা সুধিব লাগছিল তই মানে চিংৰা খাওঁকে থাকা অনবৰত কালি মই কৈছো যে গেষ্ট্ৰিক হ'ব চিংৰা খাবা নেকি মোক কওক মই সেই নিউজ লাইভ হেন মানুহ এখন গাঁৱৰ মোক মানে হৰকান্ত তোৰ ঘৰটো লাগছিল ছাৰ হৰকান্ত মানে ইয়াতে তিনিটামান হৰকান্ত আছে আপুনি বা কাৰ কথা কৈছি এই হৰকান্ত মানে তাৰ এই মূৰত এটা কিবা খোপা আন আছে কিবা অলপ জেংগু টাইপ এটা খোপেটি হালকে আন দেখি গোটাই ছাৰ সেইটো 3 নম্বৰ হৰকান্ত এই এপেণ্ডি যায় এই টাৰ্ণিংটো ঘূৰি কিনে 3 নম্বৰ ঘৰটো যাক ঠিক আছে ধৰা কি হ'ল এই ছাৰ নকপুদক এই কালি পৰহি দিনৰ পৰা এই গাছা একদম বেয়া তাৰ এই পৰি যায় এই ৰ'বাচোন বাবু ৰ'বা এই ছাৰ এই নকপুদক এই অলপ চিধা কৰচোন মাথাটো ছাৰ আছে দেখা নাই তই কি কৰি থাকা তই বিচি যায় নেকি তই মানে ডাক্তৰ তই না মই এই বাবু ৰ'বাচোন ছাৰক অলপ ক'বা দে কথাখিনি এই মাথাটো হালি যাই থাকে ছাৰ মাথাৰ চিপিউটো চেঞ্জ কৰিব লাগিব চিপিউ থাকে মাথাত থাকে কম্পিউটাৰৰ যেনেকে হেড অফিচ থাকে মাথাটো এটা এই ব্ৰেইন বোলা বস্তু থাকে আমাৰ চিপিউ বুলি কওঁ এটা কাম কৰিবা কালি মোৰ তাক লৈ যাবা মই চাই দিম হয়তো অপাৰেশ্যন কৰিব লগা হ'ব পাৰে অপাৰেশ্যন লাগিলে মইতো অপাৰেশ্যনৰ স্পেচিয়েলিষ্ট জানো এতিয়া লৈ যাওঁ ঘৰক লৈ যাওঁ কালি একবাৰ লৈ যাবা ভালকে যাব ছাৰ বাবা অলপ ভালকে বহি যাবা এই মাথাৰো চিপিউ থাকে এই মাথাৰ চিপিউ থাকে তই চিন্তা কৰিব লগা বিষয় এই থাকিব পাৰো দে ক'ব নোৱাৰা ডাক্তৰৰ কথা আমি আৰু ক'ত জানিম ডাক্তৰৰ কথা এইটোৱে ঘৰা আৰু এই হেডফোনডাল মোক দি এটা হেডফোন বুলি কবি তোৰতো মুখত নাই নহয় দৰ্জা মাৰিম নেকি এই খাবি এটা চাটা দিব নহয় তোমাৰ শান্তি মোক দিবা আপোনাৰে সুখ নেকি ছাৰ আছিল বকচোন এৰাই বেমাৰ সেই মোৰ আৰু হৰে কি আপোনালোকৰ ঘৰটো বিচনাতে বহুত অসুবিধা হ'ল এই গাঁৱৰে যেতিয়া চলি লগ পালো লগ পাই পেলাই এনেকে কলাক আৰু দেখাই দিলে ঘৰটো তাৰপিছত দিয়াৰকে সুবিধা হৈছে মোৰ কিনো হৈছে কওকচোন অভদ্ৰ কওকচোন কি হৈছে
স্যার সিদিনাখানে স্যার বেলেগর বাড়িত স্যার আম বুটলিব গেছিলো স্যার মানুহ ঘৰে নাই খচ্ছ স্যার তাতে গজাল পুতি থৈছে ইয়াতে স্যার গজাল এটা সোমাই গেছি স্যার এতিয়া বিহুত থাকবে পাৰা নাই মই স্যার মই সদায় কৈ থাকো বোলে বেলেগৰ বাৰীত এনেকা দমৰাগৰ দৰেকে নাচবি কিন্তু নাই সৰুৰ পৰা এই স্বভাৱটো থাকি গেলে আপুনি কোনে মোৰ পেচেণ্টটোক ইমান বয়াকে ক'বাক গেলি মই দমৰাটোত দাই দে আপুনি দাই দে আচ্ছা মই আৰু তোমাৰ ঘৰত ৰাখা মানুহ চালি বুলি ভাবিছিলোঁ দেখাতে নাইবা আচ্ছা পিয়ে এটা কাম কৰা তুমি ভৰিখনত একবাৰ এইটো লগাই দেচোন পৰীক্ষাৰ ৰেটটো আছে খো এই স্যার মিয়েছি এনে নহয় এনে নকয় ও এ লাহেকে ও স্যার মিয়েছি স্যার লগাইছে এই ডাক্তৰ তই নে মই হা মই শুনিম এটা কি গান শুনা বস্তু বুলি ভাবিছে নেকি হা ডিজে এটা উঠছি দিয়ক টপ টপ আংকে আছে মই লগাই দিম ও স্যার ধৰাচোন পিয়ে ধৰা ও স্যার লাহে নকৰে ডক্তৰ তাত এনে ডক্তৰ চাই নকৰে ভালকে ধৰা আচ্ছা এতিয়া দিয়ক হৈছে পিয়ে বহচোন মই বুজি পালোঁ মই কথাখিনি কৈ যাওঁ তই বলিছ চাও এক দাঙি দিয়ে বহিলোঁ অঁ মই কৈ আছোঁ ঠিকে আছে বহি লওকচোন ভালকে পিয়ে আমাৰ ছাৰ সেনে নকৰে দুখ পাব এনে নকৰে আপোনাৰ তাৰমানে এটা কথা আছে এওক তাৰমানে য'ত গজালে পিন্ধিছে আচলতে সেইটো আচলতে গতুইলে মানে ৰাইজে তাতে হাগে ৰাতিপুৱা হ'লি আৰু সেই তাতেই যাই পেলাই য'ত গজালটো পিন্ধিছে সেই গুৰ ওপৰতে আছিল গজালটো আল্টিমেটলি গুৰ লগত বিক্ৰিয়া ঘটি গজালটোত ইনফেকশ্যন হৈ গৈছে আৰু সেই ইনফেকশ্যনটো তেওঁৰ দেহাত সোমাই গৈছে আৰু হেৰি নেকি গুটো বোধ শুকনো গৈছিল শুনিছাও তই ডাক্তাৰ মই ডাক্তাৰ মই শিকি আছা শিকি থাক মই যি কওঁ সেই শুনবি তাতকৈ বেছি যাব নালাগেতো নহ'বও পাৰে নহ'বতো পাৰে মই যি কৈছোঁ তাকে শুন এতিয়া আপুনি যিহেতু দাই দিয়ক আৰু বচোন ছাৰ তেতিয়া এটা বহি আছো ভৰি লৈছো কিবা লৈছো চাহ কাপ দিবে নহ'লে চাহ খাম মই এতিয়া তই কিয় চাহ খাব আহিছা নেকি এতিয়া কি চাহ নাখাম কিয় তই চুপ থাক মই কিবা কৈ আছোঁ পেচেণ্টৰ কথা কৈ আছোঁ মই গুচি যাম এতিয়া তই চুপ থাক খালি মই মনত থাক আপোনাকে কওঁ এতিয়া আপোনাৰ ভাইটিৰ যিটো গজালে পিন্ধিছে সেই গজালটোত আচলতে এটা গুৰ প্ৰলেপ আছিল মানুহ ওপৰত হাগা কাৰণে আৰু সেই গুৰ প্ৰলেপটো মানে বহুত বেছি গোন্ধ থকাৰ কাৰণে মই আচলতে গম পাইছোঁ মোৰ হাতখনো বহুত বেয়া গোন্ধাই আছে এই নকৰে ডক্তৰ উলিয়াইখিনি কৰিবই লাগিব আৰু তাৰে কাৰণে ভৰিখনটো অপাৰেশ্যন কৰিব লাগিব গতিকে অপাৰেশ্যনটো নৰ্মেল অপাৰেশ্যন একদম সৰু অপাৰেশ্যন মই ঠিক কৰি দিম আপোনালোকে চিন্তা কৰিব নালাগে ছাৰ অপাৰেশ্যনটো ছাৰ নকৰাকৈ নহয় নে ছাৰ অপাৰেশ্যন কৰিলে অলপ প্ৰব্লেম হয় ছাৰ নাই নহ'ব আপোনাক তাৰমানে এটা অভিশপ্ত গজালি পিন্ধিছে আৰু সেই এতিয়া লাহেকৈ আপোনাৰ চেফটিকত পৰি যাব গতিকে অপাৰেশ্যনটো জলদি কৰিব লাগিব আপুনি এই অপাৰেশ্যনটো কৰিব লাগিব দে চেফটিকৰ কথা ৰিস্ক ল'ব নোৱাৰা ছাৰ অপাৰেশ্যনটো ছাৰ আমাৰ ঘৰত ইয়াতেই কৰিব নোৱাৰি নে ছাৰ মানে মোৰ হস্পিটেলত অলপ ভয় লাগে আপুনি যদি মেডিকেল অপাৰেশ্যনটো কৰিব ভয় কৰে মই এনে ডক্তৰ যি মই আপোনাক এটো অপাৰেশ্যনটো কৰিব আৰু ছাৰ পাৰি ছাৰ এতেই কৰোঁ অপাৰেশ্যনটো সেনেকৈয়ে কৰি দিওঁ নেকি যোৱা তাতে গাড়ীত হেৰি আছে মোৰ বাকচটো আছে অপাৰেশ্যনৰ এইটো যাবলৈ আহা যাওক আপুনি চিন্তা কৰিব নালাগে ভৰি একদম টেনশ্যন ল'ব নালাগে আৰু আপুনি ভাইটি টিপটা হৈ যাব এসপ্তাহত মই অপাৰেশ্যনটো কৰি দিম এতিয়া মই তাৰ ভৰিখিনি ইয়াৰ পৰা খুলি লৈ যাম ঘৰত আপুনি দেহাততে থাকিব ভৰিখন লৈ যাম তাতে অপাৰেশ্যন কৰি দিম মই কৰি দি পেলাই একদম এসপ্তাহৰ ভিতৰত টেনশ্যন নহয় যাব আৰু ছাৰ মোৰ কি ভৰিখন আপুনি কি বাজাজ চুপাৰৰ ইঞ্জিন বুলি ভাবিছে নেকি যে ইয়াৰ পৰা হুলকাই নি পেলাই আপুনি ঘৰত ভাল কৰি পেলাই আনি দিব মই গাড়ী নেকি ভৰি এখন মোৰ অবিয়ে আচ্ছা আহা বহিলা এতিয়া বহিলা তুমি বহিলা অঁ বহিলা গোটেইখিনি আছে ন বস্তু চাই আনিছ না ঠিক আছে বাৰু এতিয়া হেৰি আপুনি কিমান চাক যি কৰে কৰক মই এতিয়া যাওঁ মোৰ কাম এটা আছে হয় নেকি তই লাইফত কোম্পানীত হ'ব নোৱাৰিবি এনেকৈ যা যা তই লাইফত আকৌ কৰিব নোৱাৰা মই এই নালাগে আপুনি ডক্তৰ নহয়তো আপুনি পেচেণ্ট মই এখন বহি লওঁ মই কামখিনি কৰিব লাগিবতো মইতো খুলি লওঁ এতিয়া আছে গোটেই সৰঞ্জামখিনি আছে ইয়াতে এই তিনিটাই লাগে বেলেগ নালাগে আপুনি টেনশ্যন ল'ব নালাগে আপোনাৰ ট্ৰিটমেণ্ট এতিয়া আৰম্ভ হৈ যাব নালিব এইগিলা নালিব সেইগিলা আপুনি লাৰা বস্তু নহয় এইগিলা অপাৰেশ্যনৰ সৰঞ্জাম
স্যার কিন্তু হাতছি সাতছি এগুলো অপারেশনত কে নেবে বর করে এটা আপডেট হচ্ছে বস্তুগুলা আপনি আপনি ট্রিটমেন্টটো করবে রাখছেন আপনি টেনশন এটা নালিব আপনি হয়ে যাব মানটো আর মাথা সাথে ঘুরে যাবো তাতে আর বেলেগকে ট্রিটমেন্ট করবে লাগবো মাথার ও স্যার না 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 এখন এখন মই আছো ডাক্তার ওচৰত কাৰণে চিন্তা কৰা নেকি নাই নাই এখন মই এতিয়া আচল মালটো ওলাম এতিয়া ভাল হবার ইচ্ছা আছে না ভাল হবার ইচ্ছা আছে না নাই ইচ্ছা আছে কিন্তু কোনি কুববে এঙ্কে এই ডাক্তার কোন খুলি কে নিলাম কি খুলি কেনি লাগে এগুলো হাতছি বাতলি দিয়ে কোনবা ভরি কেঙ্কা মারে নাকি কাটছ নাকি মোর এইসতা অপাৰেশ্যন তো মই ঘৰত আধা কৰিম বুলি কৈছিলে না এতিয়া মই ভৰিখন ইয়াৰ পৰা খুলি নি ফেলাই মই ঘৰত অপাৰেশ্যন কৰি ফেলাই আহি ফেলাই এসপ্তাহ পিছত মোক লগাই দিলো হয় ওর দাই কি পাগলা ডাক্তার আইতে মোর ভরি সরি সিঙি ফেল লাগো তাকাই তোর সামসা এদাল দিছন এদাল এর পাইলছুস জায়গা এঙ্কা লগে লয় এঙ্কা ফরাই দি বুড়ো এই দাদাই ফরাই দি দাও ও মোক তো দেখি করা দে দাদা মার এক মার ইমোর ভরিকে পেছ র র ইমোর ভরিকে পে হচ্ছিল না এটা লাস্টত মই এটাই কুব মারিম এন্দাল একদম মই পুরা জায়গাত বহে দিম